হেল্ল' এভৰিৱান, গুড মৰ্ণিং। দীপজ্যোতি কোঁৱৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা নতুন ব্লগ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই বহুতো ভাল পাব। লগতে আপোনালোকলৈ এটা অনুৰোধ, যিসকলে নতুনকৈ মোৰ এই চেনেলটো লৈ আহিছে তেখেতসকলে চেনেলটো চাই ছাবস্ক্ৰাইব কৰি থৈ যায় যাতে, কিয়নো ভাল লাগিব, নতুন নতুন মানুহৰ সৈতে চিনাকি হ'ম। আজি দুপৰীয়া আমাৰ ঘৰত ৰৈ যোৱা মাহ প্ৰসাদৰে ঘুগুনি বনাব গৈ আছোঁ। যিহেতু ঘুগুনি সকলোৰে বনাই খায়, মইনো কেনেকৈ বনালোঁ আহকচোন চাওঁ। যদি এই ব্লগটো চাই ভাল পাইছে তেতিয়াহ'লে মোক ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব দেই। ৰৈ যোৱা মাহ প্ৰসাদৰে বনোৱা এয়া ঘুগুনি ৰেডি হৈ গ'ল। নমস্কাৰ। আজি দুপৰীয়া আমাৰ ঘৰত বনাবলৈ লৈছোঁ এয়া মাহ প্ৰসাদৰ ঘুগুনি। অকণমান বেলেগ কৰোঁ বুলি লৈছিলোঁ এয়া মাহ প্ৰসাদ। মই নাৰিকলখিনি আঁতৰাই লোৱা নাই, ইয়াৰ লগতেই দি দিম যিহেতু ভাল পাওঁ খাই। এইপিনে আদাও দিয়া আছে, কাটি নিদিলেও হ'ব। আপোনালোকে এনেকৈ বনাবলৈ হ'লে দুবাৰ নহ'লে তিনিবাৰ ধুই ল'ব লাগিব, কাৰণ নিমখটো দিয়া থকা হয় যে, সেইকাৰণে অকণমান ধুই ল'লে ভাল হয়। আৰু মই যিহেতু এবাৰেই ধুম, ইয়াত এতিয়া পানী দি দিছোঁ যাতে অকণমান নিমখৰ খিনি আঁতৰি যায়, তেতিয়া সোনকালেই সিজিব। আৰু পানীৰ পৰিমাণটো চাই মই পাছত লাগে নিমখ দিয়েই দিওঁ, তথাপিও মগুটো অকণমান সিজিবৰ কাৰণে এনেকৈ ধুই ল'ম। আপোনালোকেও বনাই খাই চাবচোন এদিন, ইমানেই টেষ্টি হয় নহয় খাবলৈ। এইখিনি লাহেকৈ পানীৰ পৰা চফা কৰি লওঁ। আৰু এতিয়া মাহ প্ৰসাদৰ ঘুগুনিখিনিৰ লগত দিবৰ কাৰণে এয়া লৈছোঁ অকণমান চব্জি। এয়া আছে বিলাহী, এইপিনে আছে পিঁয়াজ আৰু এটা নহৰু লৈছোঁ। ইয়াৰ ফুটাকেইটা এৰুৱাই ল'ম, তেতিয়া ভালো হয়, আপোনালোকে এৰুৱাই নিদিবও পাৰে। এইপিনে লৈছোঁ জলকীয়া, এইপিনে লৈছোঁ অমিতা এচিটি। যিহেতু আমাৰ মানুহ কমটিৰ কাৰণে কমকৈ লৈছোঁ। আলু দুটা লগতে লৈ লৈছোঁ। এইখিনি চফা কৰি ল'ম। বেকিঙৰ টেমাবিলাক আপোনালোকে কি কৰে বাৰু? মই কিন্তু ধুই ইয়াত জালুক বা পাঁচফোৰণ ৰাখোঁ। এতিয়া ঘুগুনিখনত মই পাঁচফোৰণ দি তেল মাৰিম, সেইটো কাৰণে কুকাৰত তেলটো দি এতিয়া পাঁচফোৰণ দি দিলোঁ। গেছৰ ওপৰত কুকাৰটো পাতি লৈ ইয়াতে দি দিলোঁ অকণমান মিঠাতেল। এতিয়া নহৰু দি দিছোঁ। তেলতে নহৰুটো ভাজি ল'লে অকণমান ভাল গোন্ধ আহে আৰু ঘুগুনিখনো বা তৰকাৰীখনো খাবলৈ ভাল হয়, সেইটো কাৰণে এনেকৈ ভাজি লৈছোঁ। এইপিনে বিলাহী আৰু পিঁয়াজ কাটি ল'লোঁ মই। ইয়াতে মাহ প্ৰসাদ আৰু আলু একেলগে ধুই ৰাখি দিছোঁ। মাহ প্ৰসাদখিনি কুকাৰত এনেকৈ দি পেলাই নি অকণমান ভাজি লৈছোঁ, যাতে মাহ প্ৰসাদ আলু আৰু অমিতাৰ লগত লাগি থকা পানীখিনি শুকাই আহে। ইয়াৰ লগত মই তেজপাতো দিছিলোঁ, এয়া একেলগে দি দিছিলোঁ তেজপাতখিনি। তেজপাতৰ গোন্ধটো যিহেতু ভালেই লাগে। ইয়াতে এতিয়া দি দিম এয়া পানী ৰাখি থৈছোঁ। অকণমান ভাজি ল'ব লাগিব, তেতিয়া নেকি পানীটো দি দিলে সোনকালে হৈ আহিব। আৰু ঘুগুনি কুকাৰটোত পানী দি মই ঢাকনখন লগাই দিলোঁ। এতিয়া 2টা বা 3টা চিটি মৰালৈকে গেছৰ পৰা ৰাখি দিম। গেছৰ পাৱাৰটো অকণমান বঢ়াই দিম মই, যাতে ঘুগুনিখন সোনকালে হৈ আহে। এইটোতে 2টা বা 3টা চিটি মাৰি লওক। আৰু মাহ প্ৰসাদৰ ঘুগুনি ৰেডি হৈ গ'ল। এয়া কুকাৰৰ ঢাকন খুলি ইমান ধুনীয়া গোন্ধ ওলাইছে নহয় তেজপাতৰ। এয়া আলুটো অকণমান গোটা হৈ আছে কাৰণে ভাঙি দিম, আৰু বুটটো অকণমান আছে, এতিয়া আলুটো অকণমান ভাঙি লওঁ। বুটটো যিহেতু সিজি গৈছে ধুনীয়াকৈ। ইয়াত যিটো নেকি মই নাৰিকল দি দিছিলোঁ, আপোনালোকে অৰ্ডাৰো দিব পাৰে। নাৰিকলৰ চাটনি আপোনাৰ খাবলৈ ইমান ধুনীয়া হয় নহয়, খুব কম দিনৰ ভিতৰতে দি আছোঁ। এইখিনি এতিয়া বাঢ়ি ল'ম এইটো বাতিতে। খাম আৰু আজি এয়া ঘুগুনি পূৰা পেট ভৰাই খাই ল'ম। আৰু এতিয়া দুপৰীয়া আমাৰ দুপৰীয়াৰ ভাত ৰেডি হৈ গ'ল। এইপিনে ডিম এটা আমলেট কৰি ল'লোঁ আৰু এয়া ভাত। এইফালে লগতে লৈ লৈছোঁ আমলখি আৰু জলফাই দিয়া আচাৰ। এয়া অকণমান ক'লা ক'লা দেখাইছে, যিহেতু মোৰ কেমেৰাটো ভাল নহয়। চেষ্টা কৰিছোঁ যাতে আপোনালোকেও অকণমান সোৱাদ ল'ব পাৰে। এইপিনে লৈছোঁ এয়া ঘুগুনি, বাতিটোত বাঢ়ি লৈ পেলাই নি, যিহেতু বহুত ধুনীয়া গোন্ধাইছে। ৰখিব যিহেতু নোৱাৰোঁ, আৰু ভতুৱা মানুহ যে, ভাত খাই লওঁ। আৰু গৰমো গৰম 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 এই অকণমান ঢালি লওঁ তৰকাৰীখন, তেতিয়া খাবলৈ যিহেতু ভাল লাগিব ভাতটো। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব।
ৰৈ যোৱা মাহ প্ৰসাদেৰে এনেকৈ বনাই খাব লাগে। দুপৰীয়া ভাত পানী খাই উঠি লৈ অকণমান নিজৰ নিজৰ কাম কৰোঁগৈ। ভাত যিহেতু যথেষ্টই নেকি খাই দিলোঁ, সেইটো কাৰণে পেটটো অকণমান গেৰুগেথুও লাগিছেগৈ। যিহেতু খাই থাকিলে উমান নোপোৱা নহয়গৈ। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কেনেকুৱা হৈছে মানে ভিডিঅ'টো বনোৱা জনাব দেই সকলোকে। তেতিয়াহ'লে আজিলৈ আহোঁ, পুনৰ নতুন এটা ব্লগত আপোনালোকক লগ পাম। তেতিয়াহ'লে বাই।